वेलकम बैक टू माय फार्स्ट चैनल अभिजलस्क আপোনাক সকলোকে স্বাগতম জনালোঁ আৰু পুৰা বানপানী হাহাকাৰ সৃষ্টি কৰি দিছে আৰু পুৱাৰ পৰা উঠিয়া দাদৰ স্কুল কৰা আপোনালোকক দেখাবলৈ আহি আছোঁ বলক দেখাওঁ চাওক কপিলী নদী দেখিছে পুৰা ইয়াৰ ৰাস্তাৰ ওচৰলৈকে নাও আহি গ'ল গৰু দেখিছে মানুহে ৰাস্তাত বান্ধিলে চাওক জুম কৰি দেখাই দিছোঁ পিছপিনে পানী কিমান আছে দেখাম বলক পুৰা সাগৰৰ নিচিনা হ'ব একদম দোস্ত পুৰা একদম পিছপিনে আপোনালোকক দেখাম এতিয়া পুৰা একদম বগা বগা হৈ গ'ল পুৰা সাগৰৰ নিচিনা হৈ গ'ল চাওক এবাৰ দেখিছে পানী পুৰা আহি আছে একদম আৰু পুখুৰীত বহুত মাছ আছিল আৰু চব ইনে লোকচান হ'ল মানুহবিলাকৰ আমাৰ বাৰু ইমান নাছিল দুটামান আছিল হ'লেও গ'ল আৰু নৈৰ সোঁতৰ নিচিনা পুৰা বৰ্ষা দেখিছে আৰু আগলৈ পিনে পুৰা সাগৰৰ নিচিনা হৈ গ'লে চাওক মানুহৰ ঘৰ ডুবি গৈছে আৰু অলপমান পিছত ইয়াত পুৰা ইয়াত ইমানখিনি হৈ যাব পানী আৰু আমাৰ চোতাললৈকে যাবগৈ একদম পুৰা ফিলাপ হৈ যাব এতিয়া পানীবিলাক আহি আছে আৰু আপোনালোকক আগত দেখাম কেনেকুৱা পানী আছে বলক চাওক ইয়াত কিমান বানপানী হৈ গ'ল দেখিছে আৰু মানুহৰ ঘৰ দুটামান ডুবাইছে আপোনালোকক দেখাম বলক মানুহৰ ঘৰ ডুবাইছে এয়া পুৰা পানীৰ মাজত নাৱত আহি গ'লোঁ পুৰা বাগানবোৰ আছিল যে আমাৰ গাঁৱত পুৰা পানীয়ে মানে বাগানবোৰ ধ্বংস কৰি দিলে চাওক আৰু এয়া জাল মাৰি আছে চাওক দেখিছে চাওক দেখিছে সকলো পানীয়ে মানে ধ্বংস কৰি দিলে আৰু আগত আৰু বহুত বাগান আছিল দেখা আছোঁ আপোনালোকক F53 পানীত ওয়া হৈছে এইবিলাক লক খুলি দিছোঁ বাহ এইটো মাছ চাওক দেখাছিলোঁ আপোনালোকক জাল মাৰি আছিলোঁ অথনি আৰু এয়া চাওক কিমান ডাঙৰ মাছ পাই গ'ল দেখাই আছোঁ প্ৰথমতে ধৰি আনক ভালকৈ মাছ চাওক পুৰা 5-6 কিলো হৈ যাব নেক্সট দিন আৰু আমাৰ চোতাললৈকে পানী আহি গ'ল আপোনালোকে চাওক এয়া দেখিছে আৰু আমাৰ ৰাস্তা দিকেও পানী বাগৰিছে আপোনালোকক দেখাওঁগৈ বলক চাওক পানী একদম চাওক মানে মানুহৰ ঘৰৰ ভিতৰত এবুকু পানী চাওক পানী কিমান আহিছে দেখিছে চাওক পানীৰ মাজত চাওক দেখিছে এয়া ছাগলী গৰু চব আমাৰ ঘৰৰ ভিতৰত পানী সোমাই গ'ল আপোনালোকে চাওক দেখিছে পানীৰ সোঁত চাওক আমাৰ মানে ৰাস্তা দি কিমান সোঁত বৈছে চোতালৰ মাজেৰে দেখিছিলোঁ আমাৰ ঘৰৰ পুৰা ভিতৰলৈকে পানী হৈ গৈছিল আৰু মানে এইকেইদিন ভিডিঅ'টো সোনকালে দিব নোৱাৰিলোঁ কাৰণ কাৰেণ্ট নাছিল আমাৰ ইয়াত পানী মানে বহুত হৈ গৈছিল আৰু আপোনালোকক দেখাম কিমান পানী মানে অভাৰ হৈ গৈছিল আমাৰ ঘৰত পুৰা ইয়ালৈকে পানী উঠি গৈছিল আৰু এয়া চাওক ওচৰৰ এয়া জেঠাইহঁতৰ ঘৰৰ দেখিছে ঘৰ চৰ ভাগি দিলে পুৰা একদম ঘৰৰ ভিতৰত পানী সোমাই গৈছে দেখিছে আৰু আমাৰ চোতালত ইয়ালৈকে পানী হৈ গৈছিল ইয়াত মানে মানুহ ডুব যোৱা সমান পানী হৈছিল আৰু ইমান সোঁত আছিল ব্লগ বনাব নোৱাৰিলোঁ আমি মানে নাও লৈ আহোঁতে দেখিছিলোঁ ইয়াত পুৰা নদীত মানে সোঁতেই নাইকিয়া গৈছিল পুৰা মানুহৰ গাঁৱৰ মাজেৰে পানী সোঁত বৈছিল আৰু আমাৰ ৰহাৰ পৰা
চাপৰ মুখৰ পৰা কামপুৰলৈ যি ৰাস্তাটো আছে মানে সেই ৰাস্তাটো গোটেই ৰাস্তাটোৱে ডুবি গৈছিল। অলপ অলপ জেগাহে খালি ডুবা নাছিলে, তাতে মানে মানুহবিলাক আমিও আছিলোঁগৈ। আৰু এতিয়া পানী চানী শুকাল বাৰু। আৰু ইমানতে মই ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ জেগাত কেনেকুৱা পানী হৈছে কমেণ্টত জনাব।